Hello guys, welcome to my YouTube channel. Aro more মই বনাই থকা ডেইলি ব্লগ লৈ আপোনালোকক স্বাগত জনাইছো। আৰু ওলাই এসতে যাব কাৰণে মানে আমাৰ ঘৰ দংগলটো বেয়া গেল। কি বা সিটো আছাৰ সব ওয়াছাৰ সব গেছি মানে অলপমান এবাৰ যোৱাবাৰ মটৰ এটা আগৰ মটৰটো বেয়া হতে তাতকে বেলেগ মটৰ লগাই দিছিল মানে অলপ হেভি মটৰ। তাতে দংগলটো এই মাৰব নৰি কিবা নৰি বহুত জালা। এতিয়া চাওক আমাৰ খেতি পথাৰ দেখিছেনে কঠিয়া পুৰা কঠিয়া ধুনীয়া হৈ গৈছে দেখিছে। এইফালে আমাৰ কঠিয়া এইও বেলেগ হেও বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ আলিটো দেখিছে আলিটো সিফালখিনিও বেলেগ আৰু সেইফালে পুখুৰী বাকী এইখনে আমাৰ ধুনীয়া পথাৰ নেকি। তাৰপিছতে ঘৰত আছে কিবা কিবি কাম কৰি কিনে আছো তো মোৰ কিবা কিবি আছেও ঘৰতো কাৰবাৰ সেইগিলা কাৰবাৰৰ বিষয়ে মই ভিডিঅ' দি থাকোঁ মোৰ সেইটো চেনেলত। আৰু এতিয়া কিবা ফেনিয়াল লাগে কিবা লাগে সেইবিলাক আনিব গৈ আছোঁ নেকি। আজি ঘৰত থাকি মই ঘৰত কি কি কৰোঁ আজিৰ দিনটোত এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। বলক চাই থাকক আপোনালোক এনে কিবা কিবা কুটুক 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 কাটা কাটা কিবা কৈ থাকিব লাগে। বলক যাওঁ এনে থাকিলে ক'বাই লাগে। বলক এতিয়া যাওঁ বজাৰ কৰি লওঁ। আহি পালোঁ ঘৰ বসন্তিক থলোঁ মই ইয়াতে মানে মোৰ বসন্তিখনক মই তাতে থৈ দিওঁ। তাৰপিছতে আৰু বহুত কাম কাজগিলা আছে। এইফালে আছে এইটো ফেনিয়ালৰ বটল মানে ফেনিয়ালটো ফাৰ্ষ্ট টাইম বুজি ল'ব লাগিব। আরে এইটো যদি পৰি যায় 90 পিছৰ ডাঙৰ কেলা চুনা লাগি যাব চুনা। আৰু আমাৰ কেছটো কি হৈছে জানানে চাব দেই মানে ডঙৰ এনেকে দিলে পাই নলা এনেকে দিলে পাই নলা ঠিক কৰিব লাগিব। আৰু ফেনিয়ালটো দিলে মানে সাপ অলপমান খাপ সেইকাৰণে আৰু বহুত কাম বহুত আছে। কামবিলাক কৰোঁ লাহে লাহে নে কি আৰু ভাটি পেলাই আজি জিমো আছে আজি ভাবিছিলোঁ ৰাতিপুৱা বহুত ধুনীয়া বৰষুণ দিছিল। বাকী মানুহবিলাকে বতৰ চতৰ ভাল কৰিলে ফুৰিব যায় আৰু মই যেতিয়া বৰষুণ দিয়ে তেতিয়া ফুৰিব যাওঁ। বৰষুণ দিলে ফুৰিব যায় ভাল লাগে। আৰু এইবিলাক চিটো আচাৰ দংকল আচাৰ গংগাও আচাৰ দেখিছে গংগা জল লাগে সেইপিনি সেইটো লগাই দিয়াৰ পিছত গংগা জল ওলাই যাব সেইটো লগাই দিয়াৰ পিছত চপাই দিয়া কি কৰিছা তুমি এইবিলাক পচন্দ মাৰিছা পাকাৰ ওপৰত মজা মজা ৰেঞ্জ বিচাৰি যাব লাগিব। ৰেঞ্জ আমাৰ ঘৰ ৰেঞ্জ নাই আহিছে ৰেঞ্জ পালে ওলাব এতিয়া যায়। তো গাইছে প্লাছ লৈ আহিলে আৰু প্লাছৰ লগতে লৈ আহিলে আমাৰ মোনাটো দেখিছেনে টোপনি পেছি হাঁহা মেলা নকৰে কি আহিছে কি হাঁহা এইটো প্লাছ লৈ ৰেঞ্জ নট এ প্লাছ ৰেঞ্জ। এতিয়া বলক মোৰ কাৰিকৰী আমি ষ্টাৰ্ট কৰি দিওঁ ইয়াতে আৰু তাৰপিছতে কৰিব লাগিব আপোনাৰ হেৰিটো কি বুলি কয় এইটো এইবিলাক খুলিব লাগিব লাগিব প্লাছো জিন্দগীটো ববা থাকিলে মই প্লাছো লাগিব বলক প্লাছ বিচাৰো কিবা বিচাৰো চব বিচাৰি আনি দংগলটো গাইছ ফাইনেলি মই দংগলটো খুলি চাফা চুফা কৰিলোঁ বাৰু এইবিলাক দেখিছেনে এইবিলাক মই মেকানিক মানে মই ঘৰত চব কম কৰোঁ লাইনৰ কাম মেকানিক চব লাইট চাৱা মানুহ দেখিছেনে এইবিলাক খুলিলোঁ কিনি আনিছিলোঁ এইটো দেখিছেনে এইটো চিলাবতটো এইটো হৈ যায় নোহোৱা হৈছে ভাবিছিলোঁ এইটোও বেয়া হৈছে আনিছিলোঁ কিনি নতুনকৈ সেইটো নাই সেইটো বেয়া হোৱা নাই বাৰু তাৰপিছত ধুনীয়াকৈ খুলিলোঁ আৰু এতিয়া এইটো মই লগাওঁ দংকলটো লগাওঁ ধুনীয়াকৈ টাইম লেপটো চাওঁ। ফাইনেলি আমাৰ দংকল ভাল কৰা হৈ গ'ল। এটা মেইন কথা হৈছে পানী যদি নলয় মা দংকল মা আমাৰ চুনাটো লাগিল বৰ বেয়াকে মেকানিক আছিল খং নতুন মটৰ গাইছ সেইদিনাখনে মটৰটো আনিছোঁ আপোনালোকে দেখিছে প্ৰথম ভিডিঅ' কিজানি মই মটৰ লগাই বনাইছিলোঁ ইউটিউব চেনেলত আৰু এই মটৰটো হ'ল বেয়া কিবা হাৱা লৈছে তলেদি
যেতিয়া চাই আছে মই তেতিয়া বেয়া ক'ত সোমাই চাওকচোন এবাৰ চত বতৰে ইটো নাটটো সোমোৱাই এইখিনি মালটো খাইছিল নাই তো গাইজ এতিয়া আমাৰ দেখাইছিলোঁ আমাৰ মটৰটো হাৱা লোৱা বুলি প্ৰথমতে ভাবিলোঁ কি দংকলটো মানে মোৰ কাহিনীটো কৈ আছোঁ আজি আপোনালোকক প্ৰথমতে ভাবিলোঁ দংকলটোৰ ৱাছাৰ বেয়া হৈছে ৱাছাৰ চেক কৰিলোঁ তাৰপিছত ভাবিলোঁ মটৰে হাৱা লৈছে মটৰ চেক কৰিলোঁ তাৰপিছত এতিয়া মই কি কৰি আছোঁ জানে এই চাওক এইটো এই চানা পাৰ মই কৰি আছোঁ এইটো মানে ঠিক সেই মটৰ সেই এবাৰ কৰি থাকোঁতে দেখা পালোঁ ইয়াতে পাইপ ফুটছি পাইপ মানে হাৱা লৈ ডাইৰেক্ট পানী টানি নিয়ে পাইপে এতিয়া পাইপটো ফুটছি এতিয়া আকৌ মানে পাইপৰ ফুটা বিচাৰিব লাগিব আৰু যদি মানে মেকানিকক দিয়া যায় এইটো ফুটা বাদবাৰ কাৰণে বা ঠিক কৰিবৰ কাৰণে 2000 মান টকা ল'ব বোলাই যদি এতিয়া কৈ আছে এটাকে আমি খান্দি চাওঁ নেকি যদি ফুটাটো ওলাই ৰ পাইপ নাখান্দে যদি ফুটাটো ওলাই তেতিয়াহ'লে এমচিল মাৰি দিলে ফুটাটো বাৰু ৰখি যাব মোৰ কথা নাই বৰ্তমান সময়ৰ কাৰণে থাকি যাব দেখিছেনে পাইপ এইবিলাক বাঁহ চাহ ক'ত সোমাই আছে ভাবৰে ভা দেখিছে নাই এনেকুৱা ডেঞ্জাৰ এটা গৈছে আৰু এইটো বোলে 5 ফুট আছে এই 5 ফুট খান্দিব লাগিব 5 ফুট বহুত দ আছে ইমান দ আছে তো এই তো খান্দি আছোঁ এতিয়াতে তো চাওঁ কি হয় নেকি ৰিজাল্ট আপোনালোকক কৈ আছোঁ ৰ'ব ভিডিঅ' কৰি থাকিব ইচ্ছা নহয় তথাপিও আপোনালোকক দেখাইছোঁ আৰু আমাৰ ঘৰৰ এই দুখ দুৰ্গতি নিজৰ বস্তু আজি আমাৰ সৰু কাম কৰিছে ইয়াক বোলে হাজিৰা দিব লাগিব গধূলা কি হাজিৰা তোক কিমান হাজিৰা হা বিমটোত 100 মান টকা হ'ব কি বিমে হাজিৰা বিলটো খাৱাই যায় মানে খুৱাব পাৰিব তো গাইছ ফাইনেলি ইমান আমি দংকল খান্দি লাষ্টত আমাৰ লাষ্টত আমাৰ প্ৰব্লেমো ধৰা পৰিল চলিউশ্যন আমি বিচাৰি পালোঁ এতিয়া চাওক ৰ'ব মই অলপ ভাল কৰি দিওঁ কেমেৰা কোৱালিটিটো অ'কে এতিয়া চাওক কিমান খান্দি দেখিছেনে গাইছ এই খান্দি লাষ্টত গণ্ডগোলটো বসে এই জইনটো দেখিছেনে এই প্লাষ্টিকৰ যিটো জইন আছে এই জইনটোত লগাই দিছোঁ আমি এইটো এমচিলটো লগাই দিছোঁ আৰু এইটো দেখিছেনে এইটো ইয়াতে ফুটিছে দংকল এইটো ফুটা হৈছে দংকলৰ আৰু এইটো হৈছে গতি আমাৰ জীৱন জিন্দাবাদ তো গতিকে এতিয়া সেই গাঁত এটা খুন্দি মানুহৰ গাঁত এটা খুন্দি এতিয়া থৈ দিছোঁ এমচিলটো লগাই 5 মিনিট শুকাক দেখিছেনে আমাৰ এইটো এতিয়া এনেকৈ সিহঁতক চাব গ'লে এনেকৈ যিটো মোচন আছে ঠিকাদাৰ বুলি ক'ব লাগিব হেড মিস্ত্ৰী বুলি ক'ব লাগিব মই লেবাৰে মই চব ফালৰে লেবাৰ তাৰমানে আৰু ধুনীয়াকৈ এইখিনি কৰিলোঁ এখন এখেতৰ এৰিয়াটোত 2000 টকা বাছিল যদিহে আকৌ নুফুটে এইফালে যদি ফুটে 2000 টকা নহয় আৰু কেইটা টকা যায় নাই তাৰপিছতে আৰু আমাৰ যিমান কাৰেণ্টৰ কাম হয় আমাৰ এখেত থাকে কৰি দি ধুনীয়াকৈ কিন্তু মোৰ এই গাহৰি গড়ালৈকে যাবা যেতিয়া বৰ্ড আজি কিমান দিনৰ পৰা সেই পাইপ লগোৱা দিনা নাপাই এডাল হেংকে থাকে সেইদিনা মই গাহৰি বান্ধিছোঁ জানানে ৰাতি টচ মোবাইলত 2টা টচ হ'লে য'তে গাহৰি বান্ধিছোঁ এইয়া সদায় পাহৰে এই কৈ নাই ঘৰৰ মানুহ গুৰুত্ব নিদিয়ে বুলি ঘৰৰ মেকানিক নাই পইচা দিলেও গুৰুত্ব নিদিয়ে মানে ৰখ মোৰ কাৰণে কিয় ধৰা এই দিনটো কষ্ট কৰি আছোঁ ভাত পানী দিয়া নাই এইটো আমাৰ ৰীণা পেহী আমাৰ মানে আমাৰ মিস্ত্ৰী কাৰ্য এইবিলাক চাবৰ কাৰণে আহিছে আৰু এইফালে আমাৰ সৰপ্পা জীৱনৰ প্ৰথমবাৰ এই ঘৰত ইমান কষ্ট কৰি কাম কৰিছে চাগে দংকল মিস্ত্ৰী এইবিলাক কি ধুনীয়াকৈ কাটছি ধুনীয়াকৈ হেৰি কৰিছে তোৰ হাজিৰাটো কি ভালকৈ ধুনীয়া কৰি দি বিশেষ একো নাই যিবিলাক চব খুৱাই দিয়া কি খাবি চিকেন পকৰা চাওমিন ম'ম' কেইটা কিয় খাম কিয় কি কোনখন দোকান খাবি কিবা আইচ ফ্লো নেকি আইচ ফ্লো এইফালে আমাৰ কামটো পুৰা 80% কমপ্লিট বুলি ক'ব লাগিব আমাৰ বনুৱাই কাম কৰি আছে এতিয়া এটা খুঁটিটো পুতব লাগিব আৰু আপোনাৰ বাকী হ'ল এতিয়া এইটো সেইটো বনোৱা আমাৰ কাম কৰিছে লেবাৰ পাপা লেবাৰ বনোৱা আৰু বাকী বাঁহ চাহ এনেকৈ পূৰা গাঁঠি দিয়া হৈছে ডিজাইনত
ধুনীয়াকৈ এইটো কালি খুঁটিটো পুতি দিব লাগিব ধুনীয়াকৈ এইফালে পানীৰ ওপৰত ধুনীয়াকৈ পৰি আছে টেনশ্যন নাই বাকী পুৰা কাম কমপ্লিট দিনটো বহুত কষ্টৰ মূৰত এটা মিছন ছাকচেছ সেইদিনাখনে আপোনালোকে দেখা পায় আমি বহুত কষ্ট কৰি জ্যোতি দাদাই মই লগাইছিলোঁ এই পাইপকেইডাল আজি ফুটিল মটৰৰ পাইপ শনি লাগছে তো এতিয়া যাম ডিপিলাৰ চকত গা পা ধুই ধুনীয়াকৈ ডিপিলাৰ চকত যায় আৰু আমি সৰহ পাই মই কৰিম পাৰ্টি দংকলৰ পানী নামাৰিবি আজি এইটো আছে আমাৰ দেউতা এই খুটি মাৰা নাই দেউতা গৰু আনিলে তাকে আৰু দুইটা পিছে কি তোমাৰ ছুটি নেকি বাই বাই তো গাইজ ফাইনেলি দংকলৰ কাম বন কৰি ঘৰৰ পৰা আহিলোঁ ওলাই আৰু এতিয়া পালোঁ আহি ধুনী পাৰ হৈ আহিলোঁ এতিয়া বাজিলে আপোনাৰ 6:58 মানে বাজিলে 7টা ধুনীয়াকৈ ডিপিলাৰ চকত যাওঁ যাই মাংসটো আনো আৰু আমি চিকেন পকৰা ম'ম' কি খাই কি খাবি চিকেন পকৰা ম'ম' যি পায় সেইটো খাওঁ খাই আহি কিনে আৰু ধুনীয়াকৈ আমি যাম ঘৰত তাতে মাংসটো বনাই ধুনীয়াকৈ আজি দিনটো কষ্ট হৈছিল ধুনীয়াকৈ মাংসটো খাই দিম আৰু নেকি বলকে আইকনলৈকে যাওঁ তাতে যাই কিবা খাওঁ বলক তো গাইজ এইফালে পৰা পাতিছোঁ চাওমিন খাবা আৰু আমি লৈছোঁ চাওমিন থাকে বহুত মানুহ আছে গাইজ এইকেইটা বহুত মানুহ থাকে তথাপিও তাক চাওমিন দিছোঁ ময়ো চাওমিন লৈছোঁ যি এনেকৈ এনেকৈ আজি বহুত দিনৰ মূৰত মানে চাওমিন খাইছোঁ এতিয়া চাওমিন খোৱা নপৰে জিম কৰোঁ না আচ্ছা এনেই অলপ খাই চাওঁ কেনে লাগিছে হে চুপ চিকেন পকৰা ম'ম' খালা চাওমিন চিকেন পকৰা ম'ম' চব খাইছে নেকি তো গাইজ ফাইনেলি ডিপিলাৰ চকৰ পৰা ঘৰ আহি পালোঁ আৰু মাংস লৈ আহিলোঁ হে মা এইফালে আমাৰ মায়ে কুটি আছে ধুনীয়াকৈ মাংস আছে এইফালে আলু কুটি আছে আৰু চাই আছে টিভি চাইছে ধুনীয়াকৈ কুটি আছে আৰু এইফালে এতিয়া বহি আছে এইফালে ধুনীয়াকৈ আৰু আহি পালোঁ আৰু এনেকৈ আজি দিনটোৰ কামবিলাক শেষ হয় আৰু আমাৰ গতিটো চাব নেকি চাওঁ দেখিছে এনেকৈ চলিছোঁ মানে দুটা জেকেনি পেলাই দিছোঁ জোনাটো নাই দংগল ওলাই নে সেইকাৰণে আৰু এইফালে চাওক এইয়া টিংকৈ ঢাকন দি থৈ দিছোঁ উপায় নাই মানে হেৰি কৰিব পাৰে নাই আৰু এইফালে পানী চানী জমা হৈ আছে বাকী এতিয়া বৰ্তমান কোনো টেনশ্যন নাই বাকী চব ধুনীয়াকৈ চলি আছে এতিয়া একদম মানে কোনো টেনশ্যন নাই আৰু ঠিক আছে কালি ধুনীয়াকৈ মাটি চাটি পুতি পূৰা চাফা কৰি দিম তো আজি ভিডিঅ'টো এনেকুৱা আছিল নৰ্মেল ভিডিঅ' এটা বনালোঁ ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আগলৈ এটা নতুন জেগাত নতুন ধামাকা ভিডিঅ' এটা লগ পাম আজিলৈকে বাই বাই